গাইছ আজি পথাৰত ধান কাটিম বুলি আহি গ'লোঁ। এয়া চাওক ধান কাটাত লাগি গ'লোঁ। তো এয়া দুপৰীয়া সাজটো ধুনীয়াকৈ খাব ওলালোঁ। মোৰ বাবুৱে দিগদাৰ দি আছে, পানী ঢালি দিলে। বাই বাই, টাটা, গুড বাই, গয়া। হেল্ল' অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ? মোৰো ভাল। মোৰ চেনেললৈ আপোনালোক সকলোকে মোৰ ইউটিউব ফেমিলি আৰু ফেচবুক ফ্ৰেণ্ডছক সকলোকে স্বাগতম জনাইছোঁ। আজি পথাৰত ধান কাটিম বুলি আহি গ'লোঁ। মেইনকৈ মানে হাজিৰা লগাইছিলোঁ, সেইটো কাৰণে চাহ লৈ আহিলোঁ। ভাবিলোঁ 2 কচামান ময়ো কাটোঁ। তো ভাত বনোৱা টাইমলৈকে মই ধুনীয়াকৈ ধান কাটাত লাগি গ'লোঁ। পাইছে নাই কমেণ্ট কৰিব দেই। আৰু মোৰ ল'ৰাটোৱে দেখিছেনে, মোৰ পিছে পিছে ঘূৰি ফুৰিছে। বহুত ৰ'দ দিছিলে, সেইকাৰণে মই বেলিটোৰ বিষয়ে কিবা কিবি কৈ আছিলোঁ। ধান কাটিব নাজানো বুলি মোৰ হাজবেণ্ডে হাঁহি আছিলে। দেখিছেনে ক'ৰ পালে গৈ। তো ধান কাটি হৈ গ'ল মোৰ। এতিয়া মই গৈছোঁ ভাত বনাবৰ কাৰণে। ধানখিনি কেনেকুৱা হৈছে ফটো উঠাবলৈ মোৰ ছোৱালীজনী আহিছে। সূৰ্য দেৱতাই একদম মুখ মেলি দিছে। এতিয়া চাহ খাই হ'ল, মই এতিয়া ঘৰলৈ গৈ আছোঁ ভাত বনাবৰ কাৰণে। তো ধুনীয়াকৈ আজি সাজটো এয়া হৈছে ভাতকেৰেলা ভাজি, টেঙা পাত মাছ দি ভাজিছোঁ। এয়া হৈছে ব্ৰইলাৰ মাংস। দালি আছিলে, মোৰ কাৰণে দালি নাইকিয়া হৈ গ'লে। তো মই এনেকৈয়ে ভাত সাজ খালোঁ। ভাত সাজ খাব ওলাওঁতে বেলিটো আহি মোৰ মুখতে পৰিছেহি, মানে ঘৰৰ ফুটাৰেদি। সেনেকৈ ভাতকেইটা খালোঁ তৃপ্তিকৈ। ভাতকেইটা খোৱা টাইমতো আহি মোৰ ল'ৰাটোৱে দিগদাৰি দি আছে, দেখিছেনে? তেওঁলোকক আগতে গোটেইবিলাককে খুৱাই লৈছোঁ, লাষ্টত মই খাইছোঁ। ইমান জ্বলা মাংসখিনিও কেনেকৈ খাইছে দেখিছে? বহুত জ্বলা খাব পাৰে মোৰ ল'ৰাটোৱে। परेशान हो गए हम लोग 2.5 साल से, ये भी परेशान हो गए, हम भी परेशान हो गए। करो মোৰ ল'ৰাটো চিকেন বহুত প্ৰিয় হয়। বেলেগ চিকেনৰ ইমান প্ৰয়োজন নহয়, কিন্তু ব্ৰইলাৰটোৰ কাৰণে। মাংসখিনি বহুত জ্বলা হৈছিলে, অলপ খুৱাই দিলে আৰু পানী খায়। তো গাইজ আজি মোৰ ল'ৰাটো অত্যাচাৰবিলাক দেখুৱাই দিছোঁ। এনে মই ভিডিঅ'বিলাকত দেখুৱাই নাযায়, তো আজি দেখুৱাইছোঁ। দেখিছেনে কিমান ডিষ্টাৰ্ব দি থাকে মোক, ভাতকেইটা খোৱাও শান্তি নেদে।
সেইকাৰণে আগতীয়াকৈ গোটেইবিলাক খুৱাই লৈ লাষ্টত মই খাওঁ। ভাততে তো এনেকৈ ভাত গোটেই তৃপ্তিৰে এসাঁজ খালোঁ আজি গোটেইবিলাকে লগ লাগি। তো আজি মোৰ এই ভিডিঅ'টো কেনেকুৱা পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, বাই।